জীৱনত সেই মানুহটিৰ কাৰণে কেতিয়াও নাকান্দিবা যিয়ে তোমাক কষ্ট দি আনৰ সৈতে আনন্দত দিন কটাইছে। সম্পৰ্কৰ মাজত মিছা কোৱা তেতিয়াই আৰম্ভ হয় যেতিয়া তৃতীয় ব্যক্তিৰ আৰম্ভ হয়। সময় আৰু টকাৰ মাজত পাৰ্থক্য। আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত কিমান সময় আছে। বেছি কথাত ব্যক্তিত্ব নষ্ট হয়, বেছি লোভত বিবেক নষ্ট হয়, বেছি মৰমত সন্তান নষ্ট হয়, বেছি নিমখত তৰকাৰী নষ্ট হয়, আৰু বেছি অহংকাৰত মানুহ পতন হয়। সময়ে সময়ে নিজকে আপডেট কৰক, নহ'লে এই দুনিয়াই আপোনাক ইউজ কৰি হেং কৰি দিব। আজিলৈ ইমানেই বন্ধুসকল, এটা লাইক কৰি লগতে ছাবস্ক্ৰাইব কৰিব।